নমস্কাৰ। আমাৰ মাজৰ পৰা শেহতীয়াকৈ গুচি গৈছে শ্ৰদ্ধাৰ কবি, মোৰ অতিকৈ প্ৰিয় অনুভৱ তুলসী ছাৰ। তেখেতলৈ শ্ৰদ্ধা জনাই তেখেতৰে এটি কবিতা মই পাঠ কৰাৰ অকণমান প্ৰয়াস কৰিম। কবিতাৰ শিৰোনাম আইলৈ যেতিয়া মনত পৰে। আমাৰ ঘৰৰ ঔ যতৰ, কি কৰি আছ, কি কৰি আছ, তই কি সাধি আহিছ, আইৰ হাতত ঘূৰিছ। আইৰ সেই আঙুলিত ধৰি মই এদিন ফুৰিছিলোঁ ইঘৰ সিঘৰ, যেতিয়া আছিলোঁ মহুৰাটোৰ দৰে এধানমান। আমাৰ ঘৰৰ ঔ যতৰ, কি কৰি আছ, কি কৰি আছ, তই কি সাধি আহিছ, আইৰ চকুৰ উজাগৰি মণিটো হৈ জিলিকিছ। আইৰ চকুৰ পতাত মই আছিলোঁ কাচি জোন, গুটিমালি ফুলৰ সতে খেলিছিলোঁ সপোন ধেমালি। আমাৰ ঘৰৰ ঔ যতৰ, কি কৰি আছ, কি কৰি আছ, তই কি সাধি আহিছ। আইৰ তাঁতৰ পাতত গৰকাৰ নাচোন চাইছ, সৰগীয় হাঁহি হাঁহিছ। সেই দুটি গৰকা এসময়ত আছিল কিজানি থুপুক থাপাক মোৰ সেন্দুৰ ভৰিৰ পহিলা খোজ। আমাৰ ঘৰৰ ঔ যতৰ, কি কৰি আছ, কি কৰি আছ, তই কি সাধি আহিছ। আইৰ ওঠ ফুটি ওলোৱা পিক ৰঙা গুণগুণনি শুনিছ। লাই ফুলৰ গোন্ধ, সেই গুণগুণনি হেলনীয়া হৈ বতাহত বুৰ যোৱা হেঙুল সেই মুহূৰ্ত। আমাৰ ঘৰৰ ঔ যতৰ, কি কৰি আছ, কি কৰি আছ, তই কি সাধি আহিছ। অথনিৰে পৰাই আছ মলচি, ফন্দিয়াই ধৰা আইৰ আঙুলি। উঠাও দুষাৰি নমাও দুষাৰি ব, এটা হাতত ফুলচিৰি আনটোত মাকো, দুয়োতে মিলি কালিকা লগা কলকা। জালি কাটি এদিন সোমাই আহোঁ চিৰকালৰ সূতা ছিঙি চন পৰো, জালি কাটি এদিন সোমাই আহোঁ চিৰকালৰ সূতা ছিঙি চন পৰো। আমাৰ ঘৰৰ ঔ যতৰ, কি কৰি আছ, কি কৰি আছ, তই কি সাধি আহিছ। জানো কৰিছ কিবা বিচাৰ খোচাৰ, কেঁচা পাতৰ মহুৰা আইৰ আঙুলি থাকিল হেৰাই। টোপনি যোৱা পাভতিৰ আমাৰ ঘৰৰ ঔ যতৰ, তোৰ সতে এতিয়া কিজানি খুনৰহে চেনেহ মৰমৰ সম্বন্ধ। ধন্যবাদ।